অৰি হেৰি শুনিছানে নহয় মানে মই কথাটোহে কৈছোঁ হেৰি মোবাইল পাম নেকি মোবাইল কথা পইচা হ'ব দি আছোঁ মোবাইলটো দিয়কচোন ৰাম কি যে জেমেলাই এইপিনে এটা মৰা গৰু এইপিনে এটা মৰা শগুন আয়ু এই সোপাৰ মাজত থাকিব পাৰে নেকি ৰাম আয়ু মহৰ কামোৰ কামুৰিছে আয়ু হেৰি শুনিছেনে ওৰা ভাইটি হে কি হ'ল হে অথনিয়াৰ পৰা ইয়াত ভূত গৰু বহা দি বহি আছে কেলে বোলে মানুহটোক মাতটো দিওঁ আহা এনেকৈ মানুহ থাকিব পাৰে নেকি হে এইখন জেলত 40 বছৰ হ'ল 40 বছৰ আজিও মই এনেকেই আছো আৰু ইয়াৰ পাছতো মই ইয়াৰ পৰা নাযামেই চাগে তথাপিওতো মানুহৰ বতা বুলি কিবা এটা জ্ঞান আছে মোৰ কেছটো ইমান ডাঙৰ কেছ নাছিল কিন্তু আপোনাৰ কেছটোত এনেকুৱা কি আছে যাৰ কাৰণে আপুনি 40 বছৰ অপেক্ষা কৰিছে কিবা লাফাৰা থকা নাইতো কি কম নিজৰ কথা সেয়াও এক অধ্যায় তোমাৰ নিচিনা মোৰো এখন সংসাৰ আছিল মোৰো এজনী ভণ্টি আছিল ভণ্টি দাদা ভণ্টি ক'ত মৰিলি ভণ্টি ভণ্টি এই চবৰ পৰা আৰু নহ'ব দেই আজি বা লাট চাহাবৰ কোনপিনে গমন মই কিন্তু একো কৰিবলৈ নাই দেই তোৰ আজি বেছি হৈছে দিনক দিনে বেছি হৈ গৈছ তোক আজি মই ঐ ভণ্টি তোৰ যদি আজি কিবা এটা হৈ গ'ল হয় নহয় মই কিন্তু মৰি গ'লো হয় দাদা তই এই ৰাতিপুৱা ইহঁতৰ হৈছে আৰু দেই এজনী আহি ঘৰ সোমাওক ৰ দেখিলেহে লিখিম তহঁতক এই চব দেউতা মই স্কুল যাওঁ যা মাজনী যা ভগৱানে যাতে ইহঁতক ভালে কুশলে ৰাখক প্ৰভু মজা ভাই তাকেতো বে চোৱা পয়সা নাই বে ভাই মাল হয় মাল জানা বে মাল হয় মাল নহয় দুৰ্গা দেৱী বে মজা বে মাল চোৱা দেৱী তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ ছোৱালী দেখা নাই নেকি সভ্যতাৰ শিক্ষা লবি অসভ্য কৰবাৰ মাল আহি গ'ল এ মইনা যাবিনে যাওক কৰে ঘৰ মইনা যাবিনে যাওক
পিনে নাযাওঁ মোৰে ঘৰলৈ যদি কথা দিয় জনমলৈ মইনা মইনা যাবিনে নাযাওঁ মোৰে ঘৰলৈ মইনা যাবিনে নাযাওঁ মোৰে ঘৰলৈ এ মজা পিছে বাইদেউহঁতে দিয়ে বা নিদিয়ে দিব দিব কিয় নিদিব দিবই লাগিব তহঁতক এশেকাৰ দিব লাগিব তহঁতে এশেকাৰ নিদিয়ালৈকে লগ নেৰিবি কিয়, তহঁতক আজি কলিজা মাৰা কোমল হাতৰ পৰশ লৈ চাওঁ ঐ ৰাস্তা এৰিবিনে ৰাস্তা এৰ বুলি কৈছো নহয় ৰাস্তা এৰ ঐ শুনা নাই নেকি তহঁতে ৰাস্তা এৰ বুলি কৈছো নহয় ৰাস্তা এৰ ৰাজা ঐ ৰাজা শুন না ঐ ৰাজা ৰখ না এ ৰাজা শুন না বে ইয়াৰ শুন না এ ৰাজা ৰোক না ইয়াৰ ৰোক না আহি যা ছাৰ ৰাজা তাই ইমান সাহস তাই তোক চৰ মাৰে আবে ৰাজা এই মালৰ শপত তই কিবা এটা কৰি দেখাই দে ল মাৰি ল পেক ল মুৰ্গা জ্বলি উঠিছে মই তাইক সৰ্বনাশ কৰি দিম মই তাইক মাৰি পেলাম না কেৱল মাৰিলেই নহব মাৰাৰ আগতে তাৰ সুবাসটো ল'বলৈ দিয়া মানে আৰে ভাই মানে আৰু কি এফালে শুন না শুন আরে ভাই তোর কিন্তু মাথা আছে দেই কিছু মাজনী ঐ মাজনী কৈছো দেউতা ঐ শুনচোন মাজনী দেউতা ভণ্টি এজনী মেট্ৰিক কেণ্ডিডেট আপুনি তাইক চব কামৰ ভাৰ নিদিব লগ দেউতা মই স্কুল ওলাই আছিলো ভণ্টি শুনচোন কি চাওঁ এফালে এই জীৱন ছাৰ তাত কাইলৈ টিউশ্যন ঠিক কৰিছোঁ কাইলৈৰ পৰা যাবি দাদা তই তোৰ ইমান সৰু মগজটোত ইমান ডাঙৰ জোৰ দিব নালাগে যা দেউতা মই স্কুল যাওঁ অঁ হ'ব যা ভালকৈ যাবি দেউতা মই ভাত বনাই থৈছো খাবি অঁ হ'ব যা ৰন্ধু চবকে আছে নহয় অ'কে বছ আহি আছে ধৰি ল'বি ঐ ৰন্ধু যা ধৈ তই বহুত দেৰি কৰি দিলি দেই
জনী একোডাল কৰিব নোৱাৰিলে বুজিছ কাম নাই কিডাল কৰিব পাৰিব একোডাল কৰিব নোৱাৰে ওপৰলে তললে চাই থাকোতেই যাব বুঢ়া বুঢ়া আৰু কি আৰু এডাল আৰে চা না থা মুচন চাবে কেনেকে আছে চা ওই বল 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 গাড়ি স্টার্ট দে বল আবে ওই হাত না ওই আতর এই এজন অপৰাধী কেতিয়াও অপৰাধী হৈ নাথাকে তেখেতেৰোতো কিছুমান পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হয় তেখেতৰ ভনীয়েকে কি দুখ কৰিছিল সেই ফুলকুমলীয়া ছোৱালীজনী কেনেকৈ অকালতে নিজৰ প্ৰাণ বিসৰ্জন দিলে যিজন বাপেকে সেই মাইকী নোহোৱা ল'ৰা ছোৱালী দুটাক পোহ পালন কৰিছিল সেই বাপিকীজনেও নিজৰ ল'ৰা ছোৱালী সুখ শান্তি একো অনুভৱ কৰিব নোৱাৰিলে কিন্তু এই মানুহজনৰ বা কি দুখ আছিল সেই ছোৱালীজনী সেই ল'ৰা দুটাক মৰাৰ কাৰণেই ইমান হৃদয় বিদাৰক কাহিনী হ'ব পাৰেনে সঁচাই ই জীয়ন্ত সমাধি এয়া ই এক জীৱন্ত সমাধি